হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখাম আমাৰ গাঁৱৰ ৰাস্তা পদূলি দৃশ্য। সেইদিনা যিটো ভিডিঅ' বনালোঁ ভিডিঅ' ৰাস্তাটো পদূলি ভালকৈ নহ'ল, সন্ধিয়া হ'ল, দুই এজনে কমেণ্ট কৰি জনাইছে। আজি মই দেখাম আপোনালোকক আমাৰ গাঁৱৰ ৰাস্তাটো ভালকৈ দৃশ্যটো, গতিকে ভিডিঅ'টো চাই ল'ব। তাৰপিছত ক'ব এতিয়া মই যাবলৈ ওলাইছোঁ গাঁৱলৈ বুলি, টাউনলৈ যাব লগা কাম এটা ওলাল মোৰ ইমাৰ্জেঞ্চি। মই ভিডিঅ'টো দেখাম, চাব কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাই এনজয় কৰক। আৰু লগতে এইটোও জনাওঁ যে মই আৰু এটা ভিডিঅ' বনাম যে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি এই ৰাস্তাতে কেনে স্কুল অহা যোৱা কৰে। এইকেইদিন গৰম বন্ধ চলি আছে, গতিকে ল'ৰা ছোৱালীবিলাক স্কুল আনিব পৰা নাই। যেতিয়া স্কুল খুলিব তেতিয়া মই আপোনালোকক এটা দেখাম ভিডিঅ' আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি এই বাটেৰে কেনেকৈ স্কুল অহা যোৱা কৰে বৰষুণৰ কেইদিনত। তেতিয়া মানে গম পাব আমাৰ দুখ কষ্ট কিমান হৈ আছে। ধন্যবাদ। প্ৰথমে এইটো চাওক, এই আমাৰ ঘৰৰ দৃশ্য। এনেকুৱা ভাড়া ঘৰত আমি থাকোঁ। এয়া আমাৰ ঘৰ, এইটো বতাহ ঘৰ হয়। এনেকুৱা কণ্ডিশ্যন আমাৰ, প্ৰত্যেকবাৰে পানীয়ে লুৰাই। চাওক ঘৰৰ পৰা ওলাই এইটো ফাৰ্ষ্ট ৰাস্তা। এই ৰাস্তাই গৈ 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 আধাত আৰু চিগা আছে, চাই লওক। এইটো ৰাস্তা আমাৰ গাঁও চেপৰ ৰাস্তা। তাৰ ঘৰৰ কণ্ডিশ্যন চাওক, এয়া পানী আহি কি কৰিছে চাওক, পানী জমা হৈ আছে জেগাই জেগাই। কিমান পানী লাগে চাওক। সেইটোৱে আমাৰ গাঁৱৰ ৰাস্তা পদূলি এনেকুৱা, চাই লওক কেনেকুৱা কণ্ডিশ্যন আমাৰ। এইখিনিৰ পৰাই আৰু ৰাস্তা চিগা আৰম্ভণি। এইটোৰ পৰা ৰাস্তা শেষ আৰু ৰাস্তা নাই আৰু। এইটোৱে ৰাস্তাটো ফিনিচিং মাৰি দিয়া গ'ল। এইখিনিৰ পৰা ৰাস্তা শেষ। কমচে কম যদি এই ৰাস্তাটো পকী নালাগে, যেন তেনে মাথাউৰিটোকো ভালকৈ বনাই দিব পৰাহেঁতেন, যাতে পানী শুকাই যোৱাৰ লগতে মানুহে গাড়ী মটৰ এখন লৈ আগবাঢ়ি ওলাই যাব পাৰে বা আহিব পাৰে বিপদে আপদে। চাওক এই আলি ছিগি গ'ল এইখিনিৰ পৰা আকৌ। চাওকচোন তেনেকুৱা, এয়া ছিগি যোৱা ৰাস্তাৰ মাজেৰে অহা যোৱা কৰিব লাগে। চাই লওক এয়া ৰাস্তাৰ কণ্ডিশ্যন কেনেকুৱা, দেখিছেই নহয়। ৰাস্তা দূৰ দূৰণলৈকে চাওক, ৰাস্তা দেখিছেনে কেনেকুৱা। এয়া হ'ল বিৰিণা, চাওক ইয়াত যদি চৰকাৰে 2-4 ফুট কিবা এটা ওখ কৰি মাথাউৰি এটা গাঁঠি দিয়াহেঁতেন মানুহৰ কাৰণে অহা যোৱা কৰিবলৈ কিবা এটা সুবিধা হ'লেহেঁতেন। কোনোফালে ৰাস্তা দেখা দেখি নাই। চাওক এয়া বোকা কণ্ডিশ্যন, ইয়াত গাড়ী মটৰ কেনেকৈ অহা যোৱা কৰিব চাওক আপোনালোকে। চাওক বিৰিণাতলিত
এই পথটোৱে হ'ল আমাৰ ৰহা দীঘলদৰীৰ পৰা হগলতলী হাৰিয়াপাৰ অহা মেইন ঘাই পথ। ইয়াৰ বাহিৰে আৰু অপশ্যন নাই। এই ৰাস্তাতে অহা যোৱা কৰিবই লাগিব আমি মানুহসকলে। সেইদিনা ভিডিঅ'ত দেখা দলংখন ফটো দেখাই দিছিলোঁ, যিখন দলং, এইখন দলং আমি কেইজনমান ল'ৰাই লগ লাগি বাঁহ কিনি নিজৰ পইচাৰে এই দলংখন ল'ৰা ছোৱালীখিনি পাৰ হ'বলৈ বনাই দিছোঁ। চাওক কিমান দ চিগা ৰাস্তা এইটো চাই লওক আপোনালোকে। এইটোৱে মেইন ঘাই ৰাস্তা, ঘাই পথ হয় আমাৰ ৰহা দীঘলদৰীটো আমাৰ গাঁও হাৰিয়াপাৰ অহা যোৱা কৰা ৰাস্তা। এইটোৱে মেইন পথ, এইটোৱে। চাওকচোন কেনেকুৱা কণ্ডিশ্যনৰ। এয়া চাওক বোকা, এই বোকাত ল'ৰা ছোৱালী কেনেকৈ আহে। দিনত যেনে তেনে চাই আহিব পাৰে, ৰাতি হ'লে কেনেকৈ অহা যোৱা কৰিব মানুহ এইটো ৰাস্তাত। চাওক এয়া চাওক বিলত আৰু পানী বাঢ়িব লৈছে, নদী বাঢ়ি বিলত পানী সোমাইছে আকৌ। এয়া চাওক পানীবিলাক বাঢ়ি আছে কেনেকৈ, বিলত সোমাই আছে এয়া পানী। এইটো কি যোৱা ভিডিঅ'ত দেখাইছিলোঁ, যোৱাকালি ভিডিঅ'ত দেখাইছিলোঁ যে পানী কিমান তলত আছিল। আজি চাওক পানী কিমান উঠি গ'ল, ক্ৰমান্বয়ে পানী উঠি আছে মানে ইয়াত। আকৌ চাই লওকচোন কেনেকুৱা। ইয়াত চাওক দৃশ্যটো কিমান ভাল লাগিছে, কমেণ্ট কৰি জনাব আপোনালোকে। ভিডিঅ'টো অলপ লম্বা হৈছে, আপোনালোকে বেয়া নাপাব। আৰু লম্বা আছিলে ভিডিঅ'টো, মই মাজে মাজে ভিডিঅ'টো স্কিপ কৰিছোঁ, মেইন জেগাকেইডোখৰ দেখাইছোঁ। এয়া চাওক এয়া ৰাস্তা শেষ, এইটো দীঘলদৰী পাইছোঁহি মই আহি। 1.5 কিলোমিটাৰ জেগা খোজকাঢ়ি আহি মানে ভিডিঅ'টো লম্বাই আছে। আৰু আপোনালোকৰ এটা অনুৰোধ জনালোঁ, আপোনালোকে ভিডিঅ'টো চালে লাইক এটা মাৰিব, যদি ভালকৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে যদি এটা লাইক মাৰে মোৰ ভিডিঅ' দিবলৈও ভাল যায় আৰু মনো যায় দি থাকিবৰ কাৰণে কণ্টিনিউ কৰিবলৈ। চাওক এয়া আহি দীঘলদৰী এইখন কলঙৰ ওপৰত থকা যিখন ফুটব্ৰিজ সেইখন পাইছোঁহি। চাওক বোকা পানী ফালে আহি এইখিনি জেগাৰ পৰা নদী দলঙৰ সিপাৰে সেইটো পকা ৰাস্তা দীঘলদৰী গাঁৱৰ। এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু ধন্যবাদ গাইজ। চাওক আমাৰ কণ্ডিশ্যন কেনেকুৱা।